শশীকান্তৰ বিষয়ে মই নাজানো। মোৰ আজি CLP চিফ হুইপ তেখেতৰ এখন নটিচ পালোঁ। ৰাতিপুৱা 1:30 বজাত এখন মিটিং দিছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি, CLP লিডাৰ, ডেপুটি লিডাৰ আৰু ৱৰ্কিং প্ৰেছিডেণ্ট তিনিজনৰ সাক্ষাতত মোৰ লগত এটা মিটিং হোৱাৰ কথা। কিন্তু 1:30 বজা অতি ৰাতিপুৱা হয়, সেইকাৰণে মই অলপ আপত্তি কৰিছোঁ যে 1:30 নহয়, মিটিংখন পাৰিলে আবেলিলৈ দিয়ক। হয়, নতুনকৈ তেওঁলোকে আৰু জনোৱা নাই, টাইম টেবুল জনোৱা নাই। হয়, মই নহয়, মিটিঙৰ টাইমটো মই তেখেতসকলক কংগ্ৰেছ নেতৃত্বক অনুৰোধ জনাইছোঁ যাতে মিটিঙৰ টাইমিংটো আবেলি হয়। ৰাতিপুৱা 1:30 ইয়াত আহি পাবলৈ অলপ অসুবিধা হয়। চিফ হুইপ, কংগ্ৰেছ লেজিসলেচাৰ পাৰ্টি চিফ হুইপ। আৰু এটা কথা শুনিছোঁ, কাইলৈ আপোনাক যিকেইটা চৰ্ত যদি তেওঁলোকে কয় যে এই চৰ্তকেইটা থাকিলেহে কংগ্ৰেছত আপুনি থাকিব পাৰিব, আপোনাক যিকেইটা চৰ্ত অলৰেডি দি থোৱা আছে, গতিকে সেই চৰ্ত দুটাৰ ক্ষেত্ৰত আপুনি কিবা ভাবিছে নেকি? চৰ্ত দুটাৰ ক্ষেত্ৰত চাওক, মই আগতেও আপোনালোকক জনাইছোঁ, সমষ্টিবাসীৰ লগত মই আলোচনা কৰি আছোঁ। সমষ্টিবাসী মোৰ অভিভাৱক স্বৰূপ, তেখেতসকলে মোক 3বাৰকৈ বিধায়ক বনাইছে। গতিকে সমষ্টিবাসীৰ লগত সম্পূৰ্ণৰূপে আলোচনা কৰাৰ পিছতে মই সিদ্ধান্ত ল'ব পাৰিম। আৰু মই এই কথাও আপোনালোকক জনাইছোঁ যে সমষ্টিবাসীৰ যদি গৰিষ্ঠ সংখ্যক, ধৰক 100জনৰ 51% বা ততোধিক মানুহে মোক জনায় যে এই চৰ্ত দুটা মানি ল'ব লাগে, তেতিয়াহ'লে মই তেখেতসকলৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰি মই ৰাজনীতি ত্যাগ কৰিম। আৰু যদি সমষ্টিবাসীয়ে কয় যে চৰ্ত দুটা মানিব নালাগে, আপুনি নিপীড়িত, বঞ্চিত, নিষ্পেষিতৰ বিৰুদ্ধে আপোনাৰ সংগ্ৰাম অব্যাহত ৰাখক, তেনে ক্ষেত্ৰত সেই সিদ্ধান্তও মই কংগ্ৰেছ হাইকমাণ্ডক জনাম। হয়, একো নাই, ছাবজেক্ট মেটাৰ নাই, কিন্তু খুব সম্ভৱতঃ এই বিষয়ে আলোচনা হ'ব। মই যোৱা 16 তাৰিখৰ পৰা 19 তাৰিখলৈ সমষ্টিত আছিলোঁ। কেইবাটাও পঞ্চায়ত মই ভ্ৰমণ কৰিছোঁ। তাৰে মন্দিয়া পঞ্চায়ত, আগমন্দিয়া পঞ্চায়ত, ডংৰা পঞ্চায়ত, সত্ৰকণৰা পঞ্চায়ত, চাচৰা পঞ্চায়ত, মানিকপুৰ পঞ্চায়ত, বাগবৰ পঞ্চায়ত, উজিৰেশ্বৰ পঞ্চায়ত, বাগমাৰা পঞ্চায়ত আৰু আলপতি পঞ্চায়ত। এই গোটেইকেইটা পঞ্চায়তৰ 100% মানুহে কৈছে যে এই চৰ্ত মানিব নালাগে, আপুনি আপোনাৰ সংগ্ৰাম অব্যাহত ৰাখক। কিন্তু মোৰ এতিয়াও মইনবৰী, জয়পুৰ, তাৰাকান্দি, চতলা, সোণাবাৰী, ৰামাপাৰা, ভাতনাপাইটি আৰু কদমতলা, এইকেইটা গাঁও পঞ্চায়তৰ মানুহৰ লগত মত বিনিময় কৰিবলৈ বাকী আছে। গতিকে এই 19টা পঞ্চায়তৰ ৰাইজৰ লগত মত বিনিময় কৰাৰ পিছতহে ভৱিষ্যত কাৰ্যপন্থা কি হ'ব, কংগ্ৰেছত মোৰ মত বিনিময় কৰাৰ পিছত মই কংগ্ৰেছ হাইকমাণ্ডক ৰাইজৰ সিদ্ধান্ত মই জনাই দিম। এতিয়ালৈ 11টা পঞ্চায়তত মই ভ্ৰমণ কৰিছোঁ। এই 11টা পঞ্চায়তৰ পৰা 100% মানুহেই কৈছে যে অন্যায়ৰ বিৰুদ্ধে মাত মাতিব লাগে, অন্যায়ৰ বিৰুদ্ধে, বঞ্চিত নিষ্পেষিতৰ হকে আপুনি সংগ্ৰাম চলাই যাওক। তথাপি মই বাকী 8টা পঞ্চায়ত এতিয়াও বাকী আছে, তেওঁলোকৰ লগতো মই বহিম, তেওঁলোকৰো ভিউ মই ল'ম। আপোনালোকে 16 তাৰিখৰ পৰা 19 তাৰিখলৈ নিশ্চয় দেখিছে মোৰ শোভাযাত্ৰা। প্ৰথম দিনা প্ৰায় 300 4চকীয়া গাড়ীৰে মোক ভেল্লাৰ পৰা আদৰি লৈছে। 1 পইচাও ক'তো মই দিব লগা হোৱা নাই। আৰু সমষ্টিত স্বতঃস্ফূৰ্তভাৱে দলমত নিৰ্বিশেষে সকলো মানুহ সভাত উপস্থিত আছিল। আৰু সকলোৱে এই 11টা পঞ্চায়তৰ এজন মানুহো ওলোৱা নাই যিজনে মোক কৈছে যে আপুনি চৰ্ত মানি লওক, তেনেকুৱা প্ৰস্তাৱ মই পোৱা নাই। এইটো প্ৰেমিচিয়ৰ। প্ৰথম কথা হ'ল, মই ৰাইজৰ লগত মত বিনিময় কৰি আৰু 8টা পঞ্চায়তৰ লগত মত বিনিময় কৰি মই এটা সিদ্ধান্তত উপনীত হ'ম যে মোৰ অনাগত দিনত স্থিতি কি হ'ব, মই চৰ্ত মানি ল'ম নে নল'ম। মই আহি কংগ্ৰেছ হাইকমাণ্ডক জনাম যে এই চৰ্ত দুটা মই মানি ল'ব নোৱাৰিম, ৰাইজৰ সিদ্ধান্ত। যদি তেখেতসকলে কয় যে নাই, চৰ্ত একো মানি ল'ব নালাগে, তোমাৰ বাক স্বাধীনতা অক্ষুণ্ণ থাকিব,
তুমি অন্যায়ৰ বিৰুদ্ধে সংগ্ৰাম অব্যাহত ৰাখিব পাৰিবা, তেতিয়াহ'লে হয়তো স্থিতাৱস্থা বাহাল থাকিব। যদি কংগ্ৰেছ দলে মোৰ বাক স্বাধীনতা এই চৰ্ত দুটা মানি নলয়, তেতিয়াহ'লে মই ৰাইজৰ লগত আকৌ বহিম যে তেওঁলোকে চৰ্ত মানি লোৱা নাই, এতিয়া আপোনালোকে কি কৰে। তেতিয়া ৰাইজে এটা দিক নিৰ্দেশনা দিব, তাৰপিছতহে সিদ্ধান্ত। মই আজি আৰু দুটা কথা আপোনালোকক অসমবাসীক জনাব খুজিছোঁ যে আজি বিধানসভাত আপোনালোকে দেখিছে প্ৰাক স্বাধীনতাৰ পানিকা নামৰ এজন মানুহ তেওঁ শ্বহীদ হৈছিলে, কিন্তু তেওঁক শ্বহীদ সম্পৰ্কে এনেকৈ ঘোষণা কৰা হোৱা নাই বা শ্বহীদ হিচাপে তেওঁ যিখিনি সা সুবিধা পাব লাগে সেইখিনিও পোৱা নাই। চৰকাৰে শ্বহীদসকলক ইতিমধ্যে 5 লাখকৈ টকা দিছে, কিন্তু পানিকাই এতিয়ালৈ 5 লাখ টকা পোৱা নাই। এই প্ৰশ্নৰ পিছত মই এটা পইণ্ট অফ অৰ্ডাৰ যোগে ৰাজ্য চৰকাৰক অনুৰোধ জনাওঁ যে অসম আন্দোলনৰ সময়ত আক্ৰমণ প্ৰত্যাক্ৰমণত বহুতো মানুহ নিহত হৈছিল, তাৰে একাংশকহে শ্বহীদ ঘোষণা কৰা হৈছে। এতিয়াও হাজাৰ হাজাৰ মানুহ সেই সময়ত মৃত্যুবৰণ কৰা হাজাৰ হাজাৰ মানুহক এতিয়াও শ্বহীদ ঘোষণা কৰিবলৈ বাকী আছে। গতিকে তেখেতসকলকো শ্বহীদ ঘোষণা কৰিব লাগে। কিন্তু দুৰ্ভাগ্য, মাননীয় অধ্যক্ষ মহোদয়ে এইখিনিত ৰাজ্য চৰকাৰৰ পৰা কোনো উত্তৰ দিবলৈ সুযোগ নিদিলে। মই ৰাজ্য চৰকাৰক অনুৰোধ জনাইছোঁ যে আপোনালোকে সংবিধানৰ শপত খাই দায়িত্বভাৰ গ্ৰহণ কৰিছে। সংবিধানৰ শপত খাই সকলো জাতি জনগোষ্ঠী ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৰে প্ৰতি ন্যায় দিয়াৰ আপোনালোকে ভগৱানৰ নামত শপত লৈছে, সংবিধানৰ নামত শপত লৈছে। গতিকে মই ৰাজ্য চৰকাৰক অনুৰোধ জনাম যে অসম আন্দোলনৰ সময়ছোৱাত আক্ৰমণ প্ৰত্যাক্ৰমণত যিসকল নিহত হৈছিল, যিসকলক এতিয়াও শ্বহীদ ঘোষণা কৰা হোৱা নাই, তেওঁলোককো অনতি পলমে শ্বহীদ ঘোষণা কৰি আপোনালোকে ৰাজধৰ্ম পালন কৰক। দ্বিতীয়তে, আজি ৰাজ্য চৰকাৰে এখন বিল আনিছিলে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিত নিযুক্তি দিয়াৰ কাৰণে। ৰাজ্য চৰকাৰে আপোনালোকে জানে ঘোষণা কৰিছে এইবছৰ প্ৰায় 1 লাখ পদত চাকৰি দিব। তেতিয়া মই আমাৰ সংবিধানৰ আৰ্টিকুল 16ৰ 4 অনুচ্ছেদ ছেকশ্যন 4ৰ উদ্ধৃতি দি ৰাজ্য চৰকাৰক আহ্বান জনাওঁ যে আমাৰ সংবিধানত আছে যে যদি কোনোবা শ্ৰেণীৰ মানুহ, কোনো জনগোষ্ঠী যদি দেখা যায় যে চাকৰি বাকৰি আদি সুবিধাৰ ক্ষেত্ৰত পিছ পৰি আছে, তেতিয়াহ'লে তেওঁলোকৰ কাৰণে ৰিজাৰ্ভেশ্যন কৰিব পাৰে। সেই আইনৰ আঁত ধৰিয়ে 90ৰ দশকত ৰাজ্য চৰকাৰে এখন আইন আনিছিলে, ৰিফ্লেকশ্যন অফ পপুলেশ্যন পেটাৰ্ণ ইন এমপ্লয়মেণ্ট অফ ক্লাছ 3 and 4 পোষ্ট। মই সেইকাৰণে আজি এই বিল উত্থাপনৰ সময়ত মই অধ্যক্ষ মহোদয়ৰ যোগেদি ৰাজ্য চৰকাৰক অনুৰোধ জনাইছোঁ যে আপোনালোকে যি নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিব, সেই নিযুক্তি প্ৰক্ৰিয়াত যাতে সংবিধানৰ আৰ্টিকুল 16ৰ অধীনৰ অনুচ্ছেদ 4 অনুযায়ী এটা গোটেই ৰাজ্যজুৰি এটা ষ্টাডি কৰক, অধ্যয়ন কৰক, কোন জাতি জনগোষ্ঠী চাকৰি বাকৰিৰ ক্ষেত্ৰত জনসংখ্যানুপাতে পোৱা নাই, সেই জাতি জনগোষ্ঠীবোৰক চাকৰি বাকৰিৰ ক্ষেত্ৰত জনসংখ্যানুপাতে চাকৰি দিয়াৰ ব্যৱস্থা কৰক। এই দাবী মই জনাইছোঁ। মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছে যদি সংবিধানে এলাউ কৰে এই বিষয়ত আৰু অলপ বহলভাৱে ইয়াৰ পিছৰ অধিৱেশনত আলোচনা কৰি সিদ্ধান্ত ল'ব বুলি কৈছে। মই এই ক্ষেত্ৰত ভাল পাইছোঁ আৰু নেক্সট ছেকশ্যনত মই এটা বিল আনিম যাতে জনসংখ্যানুপাতে প্ৰত্যেক জাতি জনগোষ্ঠীয়ে জিলাভিত্তিক তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিত তেওঁলোকৰ জনসংখ্যানুপাতে যাতে সুযোগ সুবিধা লাভ কৰে। আৰু আশা কৰিছোঁ, আহ্বান জনাইছোঁ ৰাজ্য চৰকাৰক, যিয়ে এই জাতি জনগোষ্ঠীসমূহৰ প্ৰতি বহুদিনীয়া উপেক্ষিত এটা ন্যায় প্ৰদান কৰিব। গতিকে ৰাজ্য চৰকাৰে নিশ্চয় এই বিলটো গ্ৰহণ কৰিব বুলি মই আশাবাদী।